নমস্কাৰ, মই নবজ্যোতি বৰা। আপোনালোকে চাই আছে নতুন চিন্তা। আজি নতুন চিন্তাত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ এজন জনপ্ৰিয় তথা প্ৰতিষ্ঠিত কবি জোনমণি দাসৰ কবিতা। প্ৰিয় দৰ্শক, ইতিমধ্যে অসমৰ বিভিন্ন কাকত আলোচনীত জোনমণি দাসৰ কবিতা প্ৰকাশ পাইছে আৰু পাঠক সমাজৰ মাজত সমাদৰ লাভ কৰিছে। তেখেতৰ স্বপ্নবাক বৰষুণ, নিনাদিত নিৰ্জনতা, উৰণীয়া ছাঁ, মধ্যুন্নত মাছ, জলস্তম্ভ এই পাঁচোখন কবিতা পুথি পাঠক তথা সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। আশা কৰোঁ এই কবিতাটো আপোনালোকে আঁকোৱালি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ বাবে নতুন চিন্তা পেজটো ফ'ল' কৰিব। কবিতাৰ শিৰোনাম পোহৰ। পোহৰ বিচাৰি ঘুমু তিয়াই ফুৰোতে মোৰ ভিতৰৰ মানুহটোৱে মোক আনে নুশুনাকৈ ক'লে, কণী ফুটি নকৈ উপজা চৰাই চকু দুটাই পোহৰ, মাছ মাৰি উভতি অহা মাছুৰীয়াটোৰ ওঠৰ হাঁহিটোৱেই পোহৰ, দিন হাজিৰা কৰি ঘৰলৈ ঘূৰি অহা মানুহটোৰ হাতৰ দুখেৰ চাউলৰ মোনাটোৱেই পোহৰ, ঘোপ মৰা এন্ধাৰত উৰি ফুৰা জোনাকীটোৱেই পোহৰ, শুই থকা শিশুৰ মুখৰ উজ্জ্বলতা কণেই পোহৰ, চিটিবাছত গীত গোৱা অন্ধজনৰ হাতৰ লাখুটিডালেই পোহৰ। ইমান পোহৰতো পোহৰ বিচাৰি ব্যাকুল হওঁতে মোৰ ভিতৰৰ মানুহটোৱে মোক আকৌ ক'লে, ৰাতিৰ শেষত চৰাইৰ মাতত সাৰ পোৱা সময়কণেই পোহৰ, হাঁহি হহুৱাই কান্দি কন্দুৱাই পাত কৰা জীৱনটোৱেই পোহৰ, ভোকৰ ভাত মুঠিয়েই পোহৰ।